মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই। এই ভিডিঅ'টোত আছে টেন্স পাৰ্ট 2 আৰু ইয়াত আমি আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ বিষয়ে। The present tense has 4 forms, অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ 4টা ফৰ্ম বা 4টা প্ৰকাৰ আছে। সেইকেইটা হ'ল সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্স, আৰু প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, আৰু শেষত আছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি ইউজ অফ প্ৰেজেন্ট ইনডিফিনিট টেন্স অৰ সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে জানিম, অৰ্থাৎ প্ৰেজেন্ট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কিদৰে কৰা হয় ইংৰাজী গ্ৰামাৰ, সেয়া আমি বুজিবলৈ চেষ্টা কৰিম। অভ্যাগত কাম হোৱা বুজালে, মানে যিবিলাক কাম হেবিচুৱেলি কৰা হয়, হেবিচুৱেল একশ্যন অৰ ৰুটিন একশ্যন কৰা হয়। তাৰমানে হেবিচুৱেলটোতো অভ্যাগত কাম সদায় হোৱা বুজায়, কালি হোৱা, আজি হোৱা, পৰহি হোৱা, সদায় হোৱা বুজায়। আৰু ৰুটিন একশ্যন মানে আজি যেনিবা কাম এটা হ'ল, আকৌ অহা সপ্তাহৰ আজিৰ দিনটোত হ'ব, মানে সপ্তাহত কোনোবা এটা দিনত বা কোনোবা এটা সময়ত বা মাহত বা বছৰকত কোনোবা এটা দিনত বা কোনোবা এটা সময়ত নিৰ্দিষ্টভাৱে যেতিয়া হয়, শিডিউল তালিকা হিচাপত, ৰুটিন হিচাপত যেতিয়া হয়, তেনেহ'লে তেনেকুৱা ধৰণৰ কামবিলাকক আমি সিম্পল প্ৰেজেন্ট টেন্সত বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিব পাৰোঁ। তাৰমানে চিধা চিধি ক'বলৈ গ'লে যিবিলাক কাম অভ্যাগত আৰু যিবিলাক কাম এটা ৰুটিন মতে বা তালিকা অনুযায়ী, সূচী অনুযায়ী কৰা হয়, তেনেবিলাক কামক আমি সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ, মানে প্ৰকাশ কৰিব পাৰোঁ সিম্পল প্ৰেজেন্ট টেন্সত। ফৰ এক্সাম্পল, উই অলৱেজ গ' টু স্কুল অন ফুট, তাৰমানে আমি সদায় খোজকাঢ়ি বিদ্যালয়লৈ যাওঁ। আৱাৰ গ্ৰেণ্ড ফাদাৰ ৰিডছ নিউজ পেপাৰ, আমাৰ ককা দেউতাই বাতৰি কাকত পঢ়ে। পঢ়ে মানে যোৱাকালিও পঢ়িছিল, আজিও পঢ়িছে আৰু অহাকালিও পঢ়িব, সদায় হোৱা বুজাইছে, অভ্যাগতভাৱে সদায় হোৱা বুজাইছে। গতিকে এনেকুৱা ধৰণৰ কামবিলাক প্ৰকাশ কৰিবলৈ আমি সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিব পাৰোঁ। নেক্সট, চিৰন্তন সত্য বা সাধাৰণ সত্য প্ৰকাশ কৰা বুজালে ইউনিভাৰ্চেল ট্ৰুথ অৰ জেনেৰেল ট্ৰুথ, মানে যেনেকৈ সূৰ্য এটাই আছে, চন্দ্ৰ এটাই আছে, পৃথিৱী সূৰ্য চাৰিওপিনে ঘূৰে, এনেকুৱা ধৰণৰ যিবিলাক বাক্য, বা কয়লা খোলা, গাখীৰ বগা, মানুহ মৰণশীল, এনেকুৱা ধৰণৰ বাক্য যিবিলাক, যিটো মানে হেৰফেৰ নহয়, যিটো কোনো মানে না বুলি ক'ব নোৱাৰে, সেইটো চিৰসত্য বা সাধাৰণ সত্য, এনেকুৱা ধৰণৰ বাক্যবিলাকক আমি সিম্পল প্ৰেজেন্ট টেন্সত প্ৰকাশ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, মানে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, মিল্ক ইজ হোৱাইট, গাখীৰ বগা। অন্য তেনেকৈ আমি বেলেগ বেলেগ উদাহৰণ ল'ব পাৰোঁ। মই এইবিলাক চিৰন্তন সত্য বা সাধাৰণ সত্য উদাহৰণ। তাৰমানে এনেকুৱা ধৰণৰ চেণ্টেন্সবিলাকক আমি সিম্পল প্ৰেজেন্টৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ বা প্ৰকাশ কৰিব পাৰোঁ। নেক্সট, ঘোষকে কিবা এটা ঘোষণা বা বৰ্ণনা কৰি থাকিলেও এই টেন্স ব্যৱহাৰ কৰা হয়। তাৰমানে প্ৰেজেন্ট ইনডিফিনিট আৰু সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় বুলি কৈছে। ডেছক্ৰিপশ্যন ইন এ কমেণ্ট্ৰি, মানে যেতিয়া কোনোবা এজন ব্যক্তিয়ে কিবা এটা কমেণ্ট কৰি থাকে, যেনে সাধাৰণতে ক্ৰিকেট খেলত বা বেলেগ বেলেগ খেলত যেতিয়া এজন কমেণ্টৰে কমেণ্ট কৰি থাকে, তেতিয়া সেই কমেণ্ট কৰা চেণ্টেন্সবিলাক প্ৰকাশ কৰিবলৈ সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিব পৰা যায়। ফৰ এক্সাম্পল, শচীন টেক্স এ ৰান। চ' লুক এট দ্য এক্সাম্পল। চ' এনেকুৱা ধৰণৰ কামত সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা যায়। ইয়াৰ উপৰিও আৰু বহুত কাম আছে যিবিলাক সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট কিনো আছে চাওঁচোন। কোৱা মুহূৰ্তত কাম এটা ঘটি থকা বুজালে, মানে যিটো মুহূৰ্তত কথাটো কোৱা হৈছে বা কামটোৰ বিষয়ে কোৱা হৈছে, সেই কামটো সেই মুহূৰ্তত হৈ থকা। এন একশ্যন দ্যাট টেক্স প্লেচ এট দ্য প্ৰেজেন্ট মোমেণ্ট। হিয়াৰ কামছ দ্য ট্ৰেইন, লুক ইট ৰেইনছ। মনত ৰাখিবলগীয়া কিনো আছে, মনত ৰাখিবলগীয়া এই পইণ্টটোৰ কোৱা মুহূৰ্তত কাম এটা ঘটি থকা বুজালে যিটো উদাহৰণ দিছে, হিয়াৰ কামছ দ্য ট্ৰেইন, লুক ইট ৰেইনছ, এই বাক্যটোতে কিবা এটা মনত ৰাখিবলগীয়া কথা আছে। কিনো চাওঁচোন। এনেধৰণৰ কামবোৰ সাধাৰণতে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সে প্ৰকাশ কৰে, গম পাইছেনে? তাৰমানে এই চেণ্টেন্সটো এনেকৈ ধৰণে আমি প্ৰকাশ কৰিব পাৰিলোঁ হয়। হিয়াৰ দ্য ট্ৰেইন ইজ কামিং, বা লুক ইট ইজ ৰেইনিং, এনেকুৱা ধৰণৰ চেণ্টেন্সবিলাক প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সে প্ৰকাশ কৰে বুলি কৈছে। কিন্তু এটা আছে, কিন্তু কোৱা সময়ত হৈ থকা কামবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সেও প্ৰকাশ কৰিব পাৰে। গম পাইছানে বন্ধু বান্ধৱীসকল বা ছাত্ৰ ছাত্ৰীসকল? কাম এটা কোৱা মুহূৰ্তত হৈ থকা বুজাবলৈ আমি সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সো ব্যৱহাৰ কৰিব পাৰোঁ, আৰু ইয়াকে কয় একচুৱেল প্ৰেজেন্ট টেন্স। একচুৱেল প্ৰেজেন্ট বুলি কোৱা হয় ইয়াক।
একচুৱেল প্ৰেজেণ্ট টেন্স সাধাৰণতে এই বাক্যবোৰ বিস্ময়সূচক বা আশ্চৰ্যৰ ভাৱ প্ৰকাশক মানে এক্সক্লেমেটৰী সেন্টেন্স হয় বুজি পাইছা সেইটোৱে আছিল মনত ৰাখিবলগীয়া কথা গুৰুত্বপূৰ্ণ কথা নেক্সট কিনো আছে চাও অতীতৰ ঘটনা সজীৱকৈ প্ৰকাশ হোৱা বুজালে মানে অতীতৰ কিবা এটা কথা যদি সজীৱকৈ প্ৰকাশ কৰিব লগা হয় তেনেহলে আমি সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনিট টেন্স ইউজ কৰিব পাৰো আৰু ইয়াক কয় হিষ্ট্ৰিকেল অৰ গ্ৰাফিক প্ৰেজেন্ট ফৰ এক্সাম্পল অশোকা দেন ইনভেডস কালিংগা উইথ এ লাৰ্জ আৰ্মি সম্ৰাট অশোকে তেতিয়া মানে অতীতৰ কথা বুজাইছে ইতিহাসৰ কথা বুজাইছে কলিংগ আক্ৰমণ কৰিছিল এদল ডাঙৰ এদল সৈন্যলৈ মানে বহুত সৈন্য বাহিনী লৈ পেলাই কলিংগ আক্ৰমণ কৰিছিল দেন বুলি ইয়াত অতীতটো মানে স্পষ্ট ৰূপত উল্লেখ কৰা হৈছে দেন বুলি কোনো এটা কাম স্থিৰ বা নিৰ্ধাৰিত সিদ্ধান্ত অনুযায়ী ভৱিষ্যতে অনুষ্ঠিত হলে এন একশন দ্যাট টেক্স প্লেস এট এ ফিক্সড টাইম অফ নিয়াৰ ফিউচাৰ মানে অনাগত ভৱিষ্যতত ঘটিবলগীয়া কিবা এটা কাম কিন্তু এই কামটো অলৰেডি ফিক্স কৰা হৈ গৈছে যে অমুক দিনা অমুক সময়ত কাম এটা হ'ব ফৰ এক্সাম্পল দ্য স্কুল ৰিঅপেন্স অন মানডে যেনিবা স্কুল অহা সোমবাৰে খুলিব বুলি সিদ্ধান্ত লোৱা হৈছে দ্য ট্ৰেইন ষ্টাৰ্টছ এট 9:30 না অহাকালি বা অহা পৰহি 9:30 বজাত ৰেলখন এৰিব বা যাত্ৰা কৰিব এটা কথা মনত ৰাখিবা এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক যদি সিম্পল প্ৰেজেন্ট টেন্সত লিখা হৈছে কাম বিলাক কিন্তু সিম্পল প্ৰেজেন্টত হোৱা নাই কাম বিলাক প্ৰেজেন্ট টেন্সত নাই হোৱাৰ নহব এইবিলাক ফিউচাৰত সম্পন্ন হ'বলগীয়া কামৰ কথা প্ৰকাশ কৰিছে ভৱিষ্যতে অনুষ্ঠিত হ'লে বুলি কৈছে নহয় মানে কামটো ভৱিষ্যতে অনুষ্ঠিত হ'ব কিন্তু আমি প্ৰকাশ ইয়াক মানে যেটো প্ৰকাশ কৰা মাধ্যম হেতু মাধ্যম হল সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰি পেলাই আমি হেই ভাৱটো বা হেই কাৰ্যটো আমি সম্পন্ন কৰাটো প্ৰকাশ কৰিছো নেক্সট আদে উপদে বা অনুৰোধমূলক বাক্য মিন্স ইম্পাৰেটিভ সেন্টেন্স আৰু মনৰ সদিচ্ছ প্ৰকাশক বা আশীৰ্বাদসূচক বাক্য অপটেটিভ সেন্টেন্স গুৰু প্ৰকাশ কৰিবলৈ সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় যেনে শাট দা ডোৰ শাট শব্দটো শাট টু ভাৰ্ব আৰু এটো প্ৰেজেন্ট ফৰ্মত আছে এটো ইম্পাৰেটিভ সেন্টেন্সৰ উদাহৰণ নেক্সট মে গড ব্লেস ইউ মে helping verb or be verb and bless base form of the verb or main verb so yet present form ব্যৱহাৰ হৈছে that means এটো optative sentence or উদাহৰণ যদিও এনেকুৱা ধৰণৰ sentence বিলাক আমি প্ৰকাশ কৰিবলৈ simple present tense বা present indefinite tense ব্যৱহাৰ কৰিব পাৰো গতিকে গম পাইছানে কিমান ধৰণৰ sentence ক আমি simple present tense ত প্ৰকাশ কৰিব পাৰো আৰু আছে নেকি চাওচোন আছে কোনো গ্ৰন্থকাৰ বা গ্ৰন্থৰ উদ্ধৃতি দিবলৈ কোনো গ্ৰন্থকাৰ বা গ্ৰন্থৰ উদ্ধৃতি দিবলৈ হলেও আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিব পাৰো ইয়াত শেক্সপিয়াৰ সেজ এই সেজ ভাৱটো কৈছে যে ই প্ৰেজেন্ট ফৰ্মত আছে আৰু এই ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্য নাইদাৰ এব্ৰোৱাৰ নৰ লেন্ডাৰ বি ইয়াত যিয়ে নাথাকক কোনোবা এজন মহান লেখক বা গ্ৰন্থকাৰে কোৱা কথাটো যেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত উদ্ধৃতি কৰি আনা হৈছে মানে কথাটো তেওঁৰ বুলি ডাইৰেক্টলি বুজাবলৈ গৈছে তো তাত থকা ভাৱটো সেই সেন্টেন্সটো থকা ভাৱটো প্ৰেজেন্ট ফৰ্মত ব্যৱহাৰ কৰিব লগা হয় এটো টেন্সৰ গ্ৰামাৰৰ নিয়ম ইংৰাজী গ্ৰামাৰৰ নিয়ম তো এনে ধৰণে সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰি পেলাই গ্ৰন্থকাৰ বা গ্ৰন্থৰ উদ্ধৃতি দিবলৈ আমি সুবিধা হয় নেক্সট ভৱিষ্যৎ কালত সময়সূচক উপবাক্য বা বাক্যাংশ ভৱিষ্যৎ কালত I shall wait for example I shall wait until he comes until to ভৱিষ্যৎ কালৰ কথা বুজাইছে he comes মানে তেওঁ যেতিয়ালৈকে আহিব বা তেওঁ যেতিয়ালৈকে ঘূৰি নাহিব তেতিয়ালৈকে মই ওয়েট কৰি থাকিম নেক্সট ভৱিষ্যৎ কালত নিৰ্দেশ বা অনুমতি লোৱাৰ ক্ষেত্ৰত টেকিং পাৰমিশন ইন ফিউচাৰ অ্যাকশন what kind of sentences look at the example what shall I do next এটো পাৰমিশন লোৱা বুজাইছে what shall I do next মানে মই কি কৰিম ইয়াৰ পিছত তাকে বুজাবলৈ আমি সিম্পল মানে ভৱিষ্যৎ কালত নিৰ্দেশ বা অনুমতি লোৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰকাশ কৰিবলৈ এনেকুৱা ধৰণৰ সেন্টেন্স প্ৰকাশ কৰিবলৈ সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰি নেক্সট ভৱিষ্যৎ কালৰ শৰ্ত সাপেক্ষ বাক্যত কন্ডিশনাল সেন্টেন্স অফ ফিউচাৰ অ্যাকশন if he comes tomorrow he will meet me যদি তেওঁ কাইলৈ আহে মোক লগ পাব তাৰমানে যদি তেওঁ আহে তেতিয়াহে লগ পাব যদি নাহে নাপাব লগ নাপায় এটো কন্ডিশনাল সেন্টেন্স শৰ্ত সাপেক্ষ বাক্য এনেকুৱা ধৰণৰ সেন্টেন্স প্ৰকাশ কৰিবলৈ সিম্পল প্ৰেজেন্ট টেন্সৰ দেখিছেনে কামস এস এটা লগোৱা আছে মানে প্ৰেজেন্ট ফৰ্ম কৰা হৈছে ভাৰ্বটোৰ এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ জৰিয়তে প্ৰকাশ কৰা হয় যদিও এই কাৰ্যটো কিন্তু ভৱিষ্যতেহে সম্পাদন হ'ব বা ভৱিষ্যতে অনুষ্ঠিত হ'ব তো ইউজ অফ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সিম্পল প্ৰেজেন্ট টেন্সৰ যিখিনি ইম্পৰ্টেন্ট পইণ্ট বা যি উপায়ে
সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় সেইখিনি ইমানতে অন্ত পৰিছে ইয়াৰ পিছত আমি আলোচনা কৰিম ইউজ অফ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কোনো কাৰ্য বৰ্তমান সময়ত হৈ থকা বা চলি থকা বুজালে এন একশন দ্যাট ইজ গোয়িং অন এট প্ৰেজেন্ট মানে যেটো কাম বৰ্তমান হৈ চলি থাকে তাকে প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় ইট ইজ ৰেইনিং নাও নাওটোৱে কৈছে বৰ্তমান কামটো চলি আছে দ্য বেবি ইজ প্লেইং উইথ এ ডল ইজ প্লেইং দেখিছানে এমিজাৰৰ যিকোনো এটা আৰু মেন ভাৰ্বৰ লগত আইএনজি মই ইয়াত বেছি কি বুলি কয় ফৰ্মেশন বা ষ্ট্ৰাকচাৰৰ কথা কোৱা নাই কাৰণ অলৰেডি মই ষ্ট্ৰাকচাৰ বা ফৰ্মেশনৰ এটা ভিডিঅ' বনাই থৈছোঁ তোমালোকে মোৰ চেনেলটোত চাবলৈ পাবা বা পাইছা আগতে গতিকে ইয়াত মই ষ্ট্ৰাকচাৰৰ কথা বা ফৰ্মেশনৰ কথা আলোচনা কৰা নাই ফৰ্মেশনটো সম্পূৰ্ণ পৃথককৈ বনাই দিছোঁ গতিকে তাতে এই ভিডিঅ'টোত তোমালোকে ফৰ্মেশনৰ বিষয়ে জানিবা কিন্তু মই এই বাক্যটো বুজাবলৈ কৈছোঁ যে সাবজেক্টৰ পিছত এমিজাৰৰ যিকোনো এটা আৰু মেন ভাৰ্বৰ লগত আইএনজি থাকিব তাৰ পিছত অবজেক্টৰ ঘৰৰ শব্দবিলাক বা বাকি বাক্যৰ বাকি অংশবিলাক থাকিব তো এনে ধৰণে এই দুটা সেন্টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখা হৈছে আৰু এনেকুৱা ধৰণৰ কামবিলাক প্ৰকাশ কৰিবলৈ মানে বৰ্তমান সময়ত চলি থকা বা হৈ থকা কামবিলাক প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় নেক্সট পইণ্ট ভৱিষ্যৎকালৰ নিৰ্দিষ্ট বা নিৰ্ধাৰিত সময়ত কোনো কাম হ'ব বুজালে ভৱিষ্যৎকালত নিৰ্দিষ্ট সময়ত হ'ব সাধাৰণতে এনেবোৰ কামত টুমৰো নেক্সট মানডে দা নেক্সট ডে সুন শৰ্টলি দিস ইভিনিং আদি সময়ৰ কথা উল্লেখ থাকে গম পাইছানে যিবোৰ কাম ভৱিষ্যৎকালত নিৰ্দিষ্ট বা নিৰ্ধাৰিত সময়ত মানে আগতে ফিক্স কৰা সময়ত হ'ব সেইবিলাক কাম প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় আৰু সেইবিলাক সেন্টেন্সত আমি টুমৰো নেক্সট মানডে দা নেক্সট ডে সুন শৰ্টলি দিস ইভিনিং আদি সময়ৰ কথা উল্লেখ পাম আৰু এন একশন এইটো ইংৰাজীত কয় এন একশন দ্যাট ইজ প্লান্ড এণ্ড উইল টেক প্লেচ ইন নিয়াৰ ফিউচাৰ মানে কামটো অলৰেডি শিডিউল্ড হৈ গৈছে তালিকাভুক্ত বা সূচীভুক্ত হৈছে নিৰ্দিষ্ট কৰি থোৱা আছে নিৰ্ধাৰিত কৰি থোৱা আছে এটো ভৱিষ্যতে ঘটিব ফৰ এক্সাম্পল দে আৰ কামিং হিয়াৰ নেক্সট মানডে অহা সোমবাৰে তেওঁলোকে ইয়ালৈ আহি আছে তাৰমানে অহাটো চিয়ৰ অহা সোমবাৰে তেওঁলোকে আহিব এনেকুৱা ধৰণৰ কামবিলাক বা কথাবিলাক প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় নেক্সট পইণ্ট ভৱিষ্যৎকাল বা ফিউচাৰত কোনো কাম সম্পাদন হ'ব বুজালে গোইং টু ব্যৱহাৰ কৰি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কৰিব পাৰি বা লিখিব পাৰি গম পাইছানে এটা নতুন কথা আগতে আমি ফৰ্মেশন বা ষ্ট্ৰাকচাৰ অনুযায়ী এমিজাৰৰ যিকোনো এটা আৰু মূল ভাৰ্বৰ লগত আইএনজি যোগ কৰি পেলাই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় বুলি জানিছিলোঁ যদিও এইটো এটা নতুন কথা আমাৰ কাৰণে যে গোইং টু ইউজ কৰি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স লিখিব পাৰিব ব্যৱহাৰ কৰিব পাৰি গম পাইছানে গোইং টু ইউজ কৰি পেলাইও প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স লিখিব পৰা যায় ফৰ এক্সাম্পল আই এম গোইং টু ৰাইট এ লেটাৰ টু মাই ফ্ৰেণ্ড মানে মই মোৰ বন্ধুলৈ এটা চিঠি লিখিম এনে ধৰণে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰকাশ কৰিব পাৰি বা ব্যৱহাৰ কৰিব পাৰি নেক্সট কৰ্তাৰ ইচ্ছা মিন্স ইন্টেনশন প্ৰবল সম্ভাৱনা বা প্ৰায় নিশ্চিত লাইকলিহুড অৰ ষ্ট্ৰং প্ৰবেবিলিটি বুজাবলৈ গোইং টু ব্যৱহাৰ কৰা হয় ইট ইজ গোইং টু ৰেইন তাৰমানে বৰষুণ দিবই বৰষুণ দিয়াটো নিশ্চিত মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা আছে চোৱা ভালকে এ ষ্টেট অফ বিং বি তাৰমানে কিছুমান ভাৰ্বৰ কথা কোৱা আছে ইয়াত যিবিলাক ভাৰ্বৰ লগত আইএনজিৰ ব্যৱহাৰ হয় আৰু তেনেকুৱা ধৰণৰ ভাৰ্ববিলাক ইয়াত মই উল্লেখ কৰি দিছোঁ ষ্টেট অফ বিং অৱস্থা বুজোৱা ভাৰ্ব বি ভাৰ্ব অফ সেন্সেছ সেন্স জানা তোমালোকে মানে যিবিলাক ভাৰ্বে আমাৰ দেখা শুনা গোন্ধ লোৱা মন কৰা ভাববিলাক প্ৰকাশ কৰে সেইবিলাক ভাৰ্বৰ লগত ইন্দ্ৰিয়সূচক ভাৰ্ববিলাকৰ লগত আইএনজি লগ নালাগে ঠিক তেনেকে ভাৰ্বছ অফ ইমোশন আবেগসূচক যিবিলাক ভাৰ্ব আছে লাভ লাইক হেট উইচ প্ৰিফাৰ ওৱান ডিজায়াৰ এগেইন ভাৰ্বছ অফ থিংকিং এণ্ড নোয়িং ফিল থিংক নো হোপ সাপোজ বিলিভ আণ্ডাৰষ্টেণ্ড ৰিমেম্বাৰ ৰিয়েলাইজ সাসপেক্ট আদি ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ নাই মানে উপৰোক্ত যিমান ভাৰ্ব ইয়াত কোৱা হৈছে বি সি স্মেল হিয়াৰ এপিয়াৰ নটিচ ৰেকগনাইজ লাভ লাইক হেট উইচ প্ৰিফাৰ ওৱান ডিজায়াৰ ফিল থিংক হোপ নো সাপোজ বিলিভ আণ্ডাৰষ্টেণ্ড ৰিমেম্বাৰ ৰিয়েলাইজ সাসপেক্ট এই ভাৰ্ববিলাকৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ নহয় এইটো সদায় মনত ৰাখিবা আৰু অকল যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ নহয় এনেকুৱা কথা নহয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ ক'তোৱে এইবিলাক ভাৰ্ব মানে কন্টিনিউয়াছ ৰূপত ব্যৱহাৰ কৰা নহয় ইংৰাজী গ্ৰামাৰত ইয়াৰ ব্যৱহাৰ বৰ্তমানলৈকে নাই
তাৰোপৰি have own matter resemble content belong process consist আদি ভাৰ্বৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় গম পাইছেনে উপৰোক্ত যিবিলাক ভাৰ্বৰ কথা আমি গম পালো তাৰ উপৰিঞ্চি have own matter resemble content belong process আদি ভাৰ্বৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ নহয় তাৰ মানে she is having black hair আমি লিখিব নোৱাৰো আমি লিখিব লাগিব শুদ্ধ ৰূপত she has black hair next he is wanting a pen লিখিব নোৱাৰো সেইকাৰণে কাটি দিয়া হৈছে ইয়াত লিখিব লাগিব ব্ৰেকেটত he wants a pen বুলি লিখিব লাগিব অৱশ্যে ফিউচাৰ এক্টিভিটিৰ বিশেষ অৰ্থ বুজাবলৈ কেতিয়াবা এই ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয় কেতিয়াবা ব্যৱহাৰ কৰা I am thinking of buying a new car মানে মই এখন নতুন গাড়ী কিনিম বুলি ভাবি আছো এনেকুৱা অৰ্থ ফিউচাৰ একচনত ব্যৱহাৰ কৰিব পৰাকে অৰ্থ যদি প্ৰকাশ কৰে তেতিয়াহে আমি থিংকৰ লগত আইএনজি লগ লগাব পাৰো বা লগ লগাব পৰা যায় তেনে ধৰণৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰকাশ কৰা হয় বা এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক ব্যৱহাৰ কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ হয় কোনো এটা কাম বৰ্তমান কালত ব্যাপক সময় ধৰি চলি থকা বুজালৈ এই টেন্স ব্যৱহাৰ কৰা হয় for an action that is going on during the present period of time but not necessarily at the present moment মানে ব্যাপক সময় ধৰি কামটো চলি আছে মই কৈ থকা মুহূৰ্তত চলি থকা বুজোৱা কথাটো নহয় মানে অলপ আগৰ পৰা আৰম্ভ হৈ আছে আৰু চলি থাকিব কিছু সময় ধৰি for example look at the example then you will understand she is studying for her entrance exams তাই তাৰ কিবা বাছনি প্ৰৱেশিকা পৰীক্ষা এটা দিব তাৰ কাৰণে তাই অধ্যয়ন কৰি আছে তাৰ মানে এই অধ্যয়ন কামটো আৰম্ভ হৈ গৈছে অলৰেডি আৰু বৰ্তমান চলি আছে আৰু চলি থাকিব যেতিয়ালৈকে এন্ট্ৰেন্স এক্সামটো নিদিয়ে মানে বৰ্তমান কালত ব্যাপক সময় ধৰি চলি থকা কামটো প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰৰ নিয়ম ইমানখিনি ইয়াৰ পিছত আমি জানিম প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰাৰ নিয়ম কোনো কাম এইমাত্ৰ শেষ হোৱা বুজালে টু স্পীক অফ এন অ্যাকশন অৰ ইভেন্ট হুইচ হ্যাজ জাস্ট হ্যাপেন অৰ হুইচ শোজ চেঞ্জ তাৰমানে যিবিলাক কাম এইমাত্ৰ শেষ হৈছে বা কামটো হৈ গৈছে কিবা এটা তাৰ পৰিৱৰ্তন হ'ব ফলাফলৰ হেতু বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ৰবিন হ্যাজ জাস্ট ৰিচড হিয়াৰ ৰবিন এইমাত্ৰ ইয়াত আহি পালে কোনো কাম শেষ হৈছে অথচ তাৰ ফল এতিয়ালৈকে আছে বুজালে টু টক অফ এন অ্যাকশন which took place in the past but its result is still going on গম পাইছেনে কাম এটা হৈছে কিন্তু তাৰ ফলটো এতিয়াও বাকি আছে for example I have cut my finger result it is still bleeding তাৰমানে মোৰ আঙুলিটো কাটিলে আৰু ইয়াৰ অৰ্থটো কি বুজাব result it is still bleeding তাৰমানে এতিয়াও তেজ বৈ আছে কোনো কাম আগৰে পৰা এতিয়ালৈকে চলি থকা বুজালে কাম এটা অতীততে আৰম্ভ হৈছে আৰু এতিয়ালৈকে চলি আছে to talk of an action or situation which began in the past and still continuing কামটো অতীতত আৰম্ভ হৈ গৈছে বৰ্তমানলৈকে চলি আছে এনেকুৱা ধৰণৰ কাম প্ৰকাশ কৰিবলৈও প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় for example I have studied in this school for 9 years মোৰ ছাত্ৰ-ছাত্ৰীসকল বা বন্ধু-বান্ধৱীসকল তোমালোকে এটা কথা মনত ৰাখিবা এনেকুৱা ধৰণৰ সেন্টেন্স এই উদাহৰণটো ধৰণৰ সেন্টেন্সত যেটো কাম অতীতত আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে চলি আছে এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক যেতিয়া তোমালোকে পাবা ইয়াত এটা পইণ্ট অফ টাইম বা পিৰিয়ড অফ টাইম বুজোৱা এটা শব্দ পাবা for or since পাবা মনত ৰাখিবা অনিৰ্দিষ্ট বা ব্যাপক সময় থাকিলে for থাকিব আৰু পইণ্ট অফ টাইম মানে নিৰ্দিষ্ট সময় থাকিলে সন দিন তাৰিখ বাৰ তেনেকুৱা ধৰণৰ উদাহৰণ থাকিব পাৰে ইয়াত for 9 years আছে since 2015 but since 2010 বুলিও থাকিব পাৰিলে তো এই বস্তুটো মন কৰিবা I have studied in this school for 9 years এই যে কলো মই এই adverbials of time টোই প্ৰমাণ কৰিব বা উল্লেখ কৰিব যে এই বাক্যটো অতীতত আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে চলি আছে এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা দেখা যায় ইংৰাজী গ্ৰামাৰ নেক্সট কিবা পইণ্ট আছে নেকি চাও আছে মনত ৰাখিবলগীয়া ইম্পৰ্টেন্ট কথা আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত adverbials of past time মনত ৰাখিবা adverbials of past time খুব গুৰুত্বপূৰ্ণ কথা কিন্তু দেই প্ৰেজেন্ট পাৰফেক্ট টেন্সত adverbials of past time yesterday last week 3 days ago আদি ব্যৱহাৰ হ'ব নোৱাৰে গম পাইছানে প্ৰেজেন্ট পাৰফেক্ট টেন্সত yesterday last week 3 days ago বা before last night এনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ হ'ব নোৱাৰে কিন্তু adverbials of durations ব্যৱহাৰ হ'ব পাৰে যেনে since yesterday since 2015 for the last week etc ঠিক তেনেদৰে adverbials of present time today this week this month etc ব্যৱহাৰ হ'ব পাৰে তাৰোপৰি adverbials of frequency ever never always after etc আদিও ব্যৱহাৰ হয় এইবিলাক গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব
অতীত কোনো অভিজ্ঞতা বা ঘটনা যাৰ সঠিক সময় উল্লেখ নাথাকে বা প্ৰয়োজন নাই টু টক অফ এন এক্সপিৰিয়েঞ্চ অৰ ইভেন্ট which took place in the past and the exact time of that action is not specified or not required. For example, we have visited the Golden Temple sometime in our life. মানে অতীতত কাম এটা হৈ গ'ল আৰু সেই কামটো হোৱাৰ নিৰ্দিষ্ট মানে সময় উল্লেখ নাই তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰিব পাৰোঁ আৰু ইয়াত এক্সাম্পল এটা দিছে we have visited the Golden Temple আমি স্বৰ্ণ মন্দিৰলৈ গৈছিলোঁ কেতিয়া গৈছিলোঁ সময়ৰ উল্লেখ নাই sometime in our life বুলি ব্ৰেকেটত দিয়া আছে তাৰমানে আমাৰ জীৱনৰ কোনোবা সময়ত আমি গৈছিলোঁ তো এনেধৰণে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ইউজ বিলাক দেখিবলৈ পাওঁ ইংৰাজী গ্ৰামাৰত নেক্সট কি আছে অতীতত সম্পাদিত হোৱা কোনো কামৰ সময়টো বৰ্তমানতো চলি থকা বুজালে to talk of an action that took place in the past but the period of time is still going on সময়টো সময়টো নহয় কামটো অতীততে সম্পাদিত হৈছে আৰু তাৰ সময়টো বৰ্তমানলৈকে চলি আছে মানে I have seen for example look at the example I have seen her this morning I have seen her this morning আজি ৰাতিপুৱা মই তাইক বা তেওঁক দেখিলো কামটো অতীতত হৈছে কিন্তু সময়টো ব্যাপক হৈছে আৰু তাৰ এফেক্টটো বৰ্তমানলৈকে চলি থকা বুজাইছে বা আছে বুলি বুজাইছে এনে ধৰণৰ সেন্টেন্স বিলাক প্ৰকাশ কৰিবলৈ বা এনে ধৰণৰ কাৰ্যবোৰ প্ৰকাশ কৰিবলৈ আমি according to English grammar we can use present perfect tense and some important thing is there মনত ৰাখিবলগীয়া go come set rise use আদি কিছুমান intransitive verbৰ be verbৰ হৈতে present perfect tense হয় look at the example she is gone she has gone the sun is set the sun has set the এনেকুৱা ধৰণৰ যিবিলাক verb আছে go come set rise use ইয়াতো be verbৰ হৈতে be verbৰ হৈতে am is are লগত has বা have use কৰিব পৰা যায় নোট এটা আছে আমি চাই লওঁ some words that are often used with the present perfect tense are just now often never ever yet till now today this week etc তাৰমানে কোনোবা সেন্টেন্সত যদি just now often never ever yet till now today this week দেখা তেনেহলে জানিবা যে এই সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যতা মানে এই শব্দবিলাকে এই টাইম অফ এডভাৰ্বিয়েলস অফ টাইম বিলাকে কয় যে হেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্সাম্পল ওকে next tense and the last tense of present tense present perfect continuous tense কেনেদৰে ইউজ হয় তাৰ আমি এতিয়া নিৰ্দিষ্ট আৰু ইম্পৰ্টেন্ট পইণ্ট বিলাক চাম কোনো কাম অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে একেৰাহে চলি থকা বুজালে মনত ৰাখিবা কাম এটা অতীতত আৰম্ভ হ'ব আৰু বৰ্তমানলৈকে হি চলি থাকিব to show that something started in the past and has continued up to the present and is still continuing গম পাইছানে কামটো অতীততে আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে চলি আছে look at the example Pramila has been living in this village since 2015 এই adverbials of time বিলাক মনত ৰাখিলে বাক্যবোৰ সহজে আমি বুজি পাওঁ since বা for present perfect tense আৰু present perfect continuous tense থকা দেখা যায় আৰু present perfect continuous tense যদি হেহৰ পিনে থাকে সাধাৰণতে বাক্যৰ দেখা since 2015 বা 2010 ঠিক তেনেকৈ for 2 years বা for 2 weeks তেনেহলে কনফার্ম হ'ব লাগিব যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স অর প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য কিন্তু এইটো এক্সাম্পল আমি লৈ আছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আৰু এইটো যে একেবাৰে স্পষ্টকে আমি গম পাওঁ দেখিলেই সেন্টেন্সটো দেখিলেই গম পাওঁ যে হ্যাজ বিন আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ্যাভ বিন বা হ্যাজ বিন লাগেই তাৰ পিছত মূল ভাৰ্বৰ লগত আইএনজি লাগিব গতিকে সাবজেক্টৰ পিছত যেহেতু হ্যাজ বিন আছে মূল ভাৰ্বৰ লগত আইএনজি আছে গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ একেবাৰে শুদ্ধ এক্সাম্পল আৰু এই এক্সাম্পলটো কৈছে যে কামটো অতীততে আৰম্ভ হৈছিল since 2015 মানে 2015 ত আৰম্ভ হৈছিল কামটো আৰু বৰ্তমানলৈকে চলি আছে প্ৰমিলাই মানে এইখন গাঁৱত 2015 চনৰ পৰা এতিয়ালৈকে বসবাস কৰি আছে নেক্সট অতীততে আৰম্ভ হোৱা কোনো এটা কাম একেৰাহে চলি ইতিমধ্যে শেষ হোৱা বুজালে এই টেন্স ব্যৱহাৰ কৰা হয় তাৰ মানে অতীততে কামটো আৰম্ভ হ'ব আৰু একেৰাহে চলি থাকিব আৰু ইতিমধ্যে শেষ হোৱা তাৰমানে অলপ আগতে শেষ হোৱা যদি বুজায় আৰু সাধাৰণতে বৰ্তমান হৈ তেনে কামৰ এটা ফলাফল পোৱা যায় মানে তাত যদি ফলাফলটো বাকি আছে কামটো অতীততে আৰম্ভ হ'ল চলি আছিল হৈ গ'ল ফলাফলটোহে বাকি আছে
to talk of an action that is started in the past and stopped recently. There is usually a result in the present time. এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকৰ কাৰণেও present perfect continuous tense ব্যৱহাৰ হয়. For example, he cannot answer because he has not been paying attention. তেওঁ যেহেতু মনোযোগ দিয়া নাই গতিকে তেওঁ উত্তৰ দিব নোৱাৰে. গম পাইছে না? তেওঁ মনোযোগ দিয়া নাই তাৰ মানে কিবা এটা কামত তেওঁৰ মনোযোগটো আৰম্ভ হোৱা নাছিল আৰু সেই কামটো শেষ হৈ গ'ল. এতিয়া তাৰ ৰিজাল্ট হিচাপে সেই প্ৰশ্নৰ উত্তৰ দিব লাগে কিন্তু সেই উত্তৰটো দিব নোৱাৰে. মনোযোগ নিদিয়া বাবে উত্তৰটো দিব নোৱাৰে. মনোযোগ নিদিয়া কামটো আগতে হৈ আছিলে আৰু উত্তৰ দিব নোৱাৰাটো তাৰ ফলাফল. তেনেকুৱা ধৰণৰ কামবিলাক প্ৰকাশ কৰিবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়. নেক্সট কি ইম্পৰ্টেন্ট পইণ্ট আছে আমি চাই লওঁ. মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা আছে. প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ লগত যিবোৰ ভাৰ্বৰ ব্যৱহাৰ নহয় বুলি আগতে কোৱা হৈছে সেই ভাৰ্ববোৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সৈতেও ব্যৱহাৰ নহয়. এই কথাটো মই এবাৰ কৈছিলোঁ যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে সেইবিলাক ভাৰ্ব অকল ব্যৱহাৰ নোহোৱা নহয়. প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু বেলেগ বেলেগ কন্টিনিউয়াস টেন্সতে ব্যৱহাৰ হয়. প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত পইণ্ট অফ টাইম মানে নিৰ্দিষ্ট সময় উল্লেখ থাকিলে সিন্স এইটো মই অলৰেডি কৈছোঁ 2010 2015 15 আগষ্ট মানডে এনেকুৱা ধৰণৰ যদি একদম নিৰ্দিষ্টকৈ সময় উল্লেখ থাকে তেতিয়া আমি সিন্সৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় বা আমি দেখিবলৈ পাম. আৰু যদি পিৰিয়ড অফ টাইম থাকে মানে দুসপ্তাহ ধৰি দুদিন ধৰি এবছৰ ধৰি 5 বছৰ ধৰি তেতিয়া আমি পিৰিয়ড অফ টাইম ব্যাপক সময়ৰ উল্লেখ দেখিবলৈ পাম আৰু তেতিয়া আমি সেন্টেন্সটোত ফৰ ব্যৱহাৰ পাম বা ব্যৱহাৰ কৰিব লাগিব. তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ ইমানতে শেষ হ'ল আৰু আমি এই ভিডিঅ'টোত টেন্স পাৰ্টটোত প্ৰেজেন্ট টেন্সৰ সবিশেষ বৰ্ণনা আৰু ইয়াৰ ব্যৱহাৰ কি ধৰণে হয় প্ৰেজেন্ট টেন্সৰ চাৰিটা টেন্সৰ ব্যৱহাৰ কি ধৰণে হয় গোটেইবিলাক শিকিলোঁ আৰু ইয়াৰ পিছত আমি টেন্সৰ পাৰ্ট 3 পাম. তাত পাষ্ট টেন্সৰ বিষয়ে আমি আলোচনা কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম. আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল বন্ধু বান্ধৱীসকল তোমালোকে এনেদৰে ভিডিঅ' চাই থাকিবলৈ হ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা. লগতে নটিফিকেশ্যন বেল আইকনটো অন কৰি থবা আৰু আশা কৰোঁ এনেকুৱা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম. তেতিয়ালৈকে জয় আই অসম, জয় হিন্দ.